এইটো হৈছে সেই গড়গাঁৱৰ আহোম যুগৰ ঐতিহাসিক কাৰেংঘৰ। ইয়াৰ চাৰিওকাষৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। ভিতৰলৈ সোমাই যাম এতিয়া। আপোনালোকক দেখুৱাম সমূহ দৃশ্যাৱলী। চাৰিওদিশ গছ-গছনিয়ে ফুলনিৰে ধুনীয়াকৈ সজাই পৰাই ৰখা হৈছে। আহক এতিয়া ভিতৰলৈ সোমাই যাওঁ। জয়া 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 অসমৰ জাৰণি কাজি গড়গাঁও কাৰেংঘৰ। ইংৰাজী শব্দ কাৰেংঘৰ বা কাৰণ। ইংৰাজী কাৰেংঘৰ বা কাৰণ আহোম চাহপাসকলৰ দ্বাৰা নিৰ্মিত এটা পিৰামিড আকৃতিৰ ৰাজমহল। অসমৰ শিৱসাগৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ পূবৰ গড়গাঁৱত অৱস্থিত এই কাৰেংঘৰ 1540 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শুক্লেংমুঙে এই ঘৰটোৰ নিৰ্মাণ কাম আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰমত্ত সিংহই ইয়াক ইটাৰে নিৰ্মাণ কৰিছিল। 1752 চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতিসাধন হৈছিল। সেয়েহে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়। স্থাপত্য আৰু শৈলী হিচাপত আহোম সাম্ৰাজ্যকালীন স্থাপত্য আছিল। অৱস্থিত শিৱসাগৰ, অসম। নিৰ্মাণ হৈছিলে 1751 খ্ৰীষ্টাব্দত। প্ৰযুক্তিৰ বিৱৰণ আছিলে গঠন পদ্ধতি ইটা আৰু থলুৱাভাৱে বনোৱা বিলাতী মাটি। নক্সা আৰু নিৰ্মাণ স্বৰ্গদেউ শুক্লেংমুং, ৰাজেশ্বৰ সিংহ। এটা কথা মানিব লাগিব, আজিৰ পৰা প্ৰায় 1570 পৰা কিমান হ'ব 500 বছৰ আগৰ 123 2000 500 বছৰ আগৰ সেইবোৰ ঘৰ এতিয়াও প্ৰায় অলপ বেয়া হ'ব ধৰিছে। সেইবিলাক বস্তু এতিয়া জীয়াই ৰাখিব লাগে, সকলোৱে চেষ্টা কৰিব লাগে এইবিলাক যাতে আমাৰ ইতিহাস লগতে অসমৰ গৌৰৱ, অসমৰ মান, অসমৰ সন্মান সদায় জিলিকি থাকে বিশ্বৰ দৰবাৰত। তাৰ বাবে আমি সকলোৱে চেষ্টা কৰিব লাগে। ইয়াৰ যিখিনি ক্ষতিসাধন হৈছে ক্ষতিসাধনখিনি সম্পূৰ্ণভাৱে তদাৰক কৰিব লাগে। ভাল লাগিব সদায় যেন যাৱতীয়গীয়া হৈ জিলিকি থাকে অসমৰ সেই আহোমৰ আহোম যুগৰ স্থাপত্য, আহোম যুগৰ দৌল, আহোম যুগৰ ঘৰবোৰ, এইবিলাক খটখটিবোৰো লাহে লাহে জহি খহি যাবলৈ ধৰিছে। কালৰ কুটিল গতিত সকলোবিলাক ক্ষতিসাধন হৈছে যদিও তাক কিবা পৰ্যায়ে ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। অকল চৰকাৰ, অকল কোনো
প্ৰান্তাত্ত্বিক বিভাগৰে নহয়, সকলো আমাৰ অসমৰে সকলো মানুহৰ দায়িত্ব আছে ইয়াত। আমি সকলোৱে হয়ভৰ দি কামবিলাকত এইবিলাক স্থাপত্য ঐতিহ্যবোৰ যাতে বহু যুগলৈকে জীয়াই ৰাখিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব লাগে। ইয়াতে আহিছে হাজাৰ বিজাৰ মানুহ, ফটো তুলিছে, ঘূৰিছে, চাৰিওফালৰ পৰিৱেশ উপভোগ কৰিছে। সঁচাকৈ মনটো বহুত ভাল লাগিছে। চাৰিওকাষৰ পৰিৱেশটো চাওক কি ধুনীয়া লাগে। তললৈ চাইছোঁ, এয়া পিকনিক খাবলৈ অহা বহুত গাড়ী, ডাঙৰ ডাঙৰ গছবোৰ দেখি সঁচাই ভাল লাগিছে। ইয়াতকৈ আৰু আনন্দ কিবা আছে বুলি মই নাভাবোঁ। কণ কণ ল'ৰা ছোৱালীবোৰো ইয়াত আহি সিহঁতৰ শিক্ষণ সম্পৰ্কীয় কিছুমান কথা, এইখন গেট বন্ধ হৈ আছে মানে ওপৰলৈ যাব দিয়া নাই, যিহেতু ওপৰৰ বস্তু কিছুমান ক্ষতিসাধন হৈছে, ইটা বালিবোৰ খহি গৈছে। আমাৰ দলৰে সৰু সৰু বাচ্চাবোৰ আহিছে। ইতিমধ্যে আমি কাৰেংঘৰ চাই ওলাবলৈ সাজু হ'লোঁ। পিছত চাই থাকক অসমীয়া মেমছ ব্লগ। পুনৰ লগ পাম। ধন্যবাদ। ওপৰৰ পৰা তললৈ যাওঁতে বহুত হেঁচা থেপা হৈছে। চিৰিটো বহুত সৰু, মানুহ ভিৰ, তথাপিও এজন দুজনকৈ পাৰ হৈ গৈছে ৰৈ ৰৈ। যিয়ে নহওক ভাল লাগিছে সঁচাই। কাৰেংঘৰ সেই আহোম যুগৰ যিখিনি ইয়াত কলা দেখিলোঁ, সকলো দেখি মনটো পুলকিত হৈছে। লগতে সৰু সৰু ল'ৰা ছোৱালীবোৰক কিছু কথা ক'বলৈ পাইছোঁ। যিখিনি জানো সেইখিনি আপোনালোকৰ আগত অৱগত কৰিছোঁ, দেখুৱাইছোঁ। কিবা ভুল হ'লে ক্ষমা কৰিব। এতিয়া আৰু ওলাইছোঁ। কাৰেংঘৰ চাৰিদিশ সম্পূৰ্ণভাৱে চাই আমি এতিয়া ওলাই আহিলোঁ। আপোনালোকক যাওঁতে ভিডিঅ' কৰি দেখাই গৈছোঁ। চাওক কাৰেংঘৰটো পুনৰবাৰ চাওক, ভাল লাগেনে? পৰিৱেশটো চাওক কি সুন্দৰ লাগে। এতিয়া আমি উভতনি যাত্ৰা দিছোঁ। এতিয়া যাম আমি জয়সাগৰ পুখুৰী চাবলৈ।